জনপ্ৰিয় সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব সোণে দেউতাকক অনুস্মিতাই যে বাবাক অৰ্থাৎ আংশুমানক বহুত বেছি সুখত ৰাখিব আৰু তাৰ সুখৰ বাবেই যে অনুস্মিতাই আমাৰ লগতো সম্পৰ্ক ৰাখিব এই বুলি দেউতাকক কয় আৰু তেতিয়া দেউতাকে শুনক তেনেহলে অনুস্মিতাই আংশুমানক কিয় ঘৰ জুৱাই কৰি ৰাখিব বিচাৰিছে এই বুলি প্ৰশ্ন কৰে আৰু তেতিয়া শুন বহুত বেছি আবেগিক অৰ্থাৎ চিন্তাত পৰে ইফালে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব অনুস্মিতাই আংশুমানক বিয়া নোহোৱাতে যে কথা সকলোবোৰ শেষ কৰিবা নেকি এই বুলি প্ৰশ্ন কৰাত আংশুমানে অনুস্মিতাক বিয়া হোৱা যে সকলোবোৰ ৰাস্তা বন্ধ হৈ পৰিছে এই বুলি অনুস্মিতাক কয় আৰু তেতিয়া অনুস্মিতা বহুত বেছি চিন্তাত পৰে লগতে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব শুনক দেউতাকে অসুৰৰ পুত্ৰ যে অসুৰ নহবও পাৰে আৰু মোক ভাবিবলৈ অকমান সময় দিয়া এই বুলি শুনক কয় গতিকে আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ